ভাই ঐ কি খালে চকু দৃষ্টিশক্তি ভাল হয় বাইকখন বৰ দামী বুলি কোৱা শুনিছো আকনো কিমান ল'লে এখন 1,40,000 মান লৈছে পইচা উঠা কৈছে 200 টকা আয়ো মা যা যা এবাৰ আকৌ ফটো আমি কৰিবলা হয় এ ভাই তোক যদি তোৰ কাজজনে তোক প্ৰপ'জ কৰে তই কি কৰিবি ও ভাই মাৰো মুজি মাৰো ছোৱালী হাতা পইচা কিমান 12 ছোৱালী জুকাব পাৰ কি কৰে আয়ো মা কেতিয়াবা নিজকে মানুহ খোৱা নৰখাদকটো যেনেই লাগে যেতিয়া নেকি মই ছোৱালীজনীৰ লগত ফটো এটা বা ভিডিঅ' এটা ষ্টেটাছত লগাওঁ তেতিয়া মোৰ লগৰকেইটাই সোধে খালি নাই এইজনীক ভাই বব এক মিনিট এতিয়া ব বা কি মৰম অ মৰম চব একো নাই মোৰ জিন্স পেণ্ট পিন্ধি দোকান লাগিব দিব নোৱাৰিতো ও ভাই ঐ কি খালে চকু দৃষ্টিশক্তি ভাল হয় এই ঘাঁহ খালে চকুৰ দৃষ্টিশক্তি ভাল হয় বুজিলি এই কি ফটোৰ কথা ক'বলৈ আহিছে সঁচাকে বিশ্বাস কৰ আজিলৈকে মই কোনো গৰু ছাগলীক চশমা পিন্ধা দেখা নাই ভাই কি ধুনীয়া মাল বে ছোৱালীজনী আকৌ নকবি পিছত কবি পিছত কি কৰে কি ধুনীয়া মাল বে হোৱাট ননচেন্স বগৈ গুটি ফক্সেছ কোন আছে কনফাৰেন্সত কোন আছে কেলে মাতটো শুনি আছিল যে মতা মানুহ মাত কি হেৰি কৰি তোৰ ভাল পোৱা হ'লেও কৰি দে আকৌ কালা হয় নহয় কৈ দিব লাগে সেই বোলে কি হ'ব সেই মানে ভাল পোৱা মানুহটো আছে আকৌ ওচৰত নামটো নকয় বিয়া পাতি দিম বুলি কওক আপুনি শুনিছো সেই মানে কোন এইটো সেই মানে কি সেই নাম আছে নি মানুহৰ শুনিছো নে ক আকৌ এইটো মানুহটোৰ নাম ক তেতিয়া মই কম নহ'লে কথা নাপাতো কাটি থৈ দিম আৰু সেইটো ক মানুহটো দুলে জানো নামটো কি হেই তাৰ এতিয়া যিটো কথা কৈছে তাৰ নামটো হেৰি নেকি তাৰ নামটো হেৰি হেৰি বই নহ'লে নহ'ব হেল্ল' কালিতো মই তোমাক কথা এটা কৈছিলো তুমি এনচাৰ নিদিয়া নেকি শুনা মই ধনী ঘৰ আৰু ধুনীয়া হৈ জন্ম লৈছো আৰু মই লেংটা জন্ম লৈছিলো আকৌ চল বজড়ি কে ব'লা কচোন তোৰ লগতে মনিষা তাইক মই ভাল নাপাওঁ দে আজিৰ পৰা কেলে তাই অলপ কাণে কম শুনে গম পাৱ নে তইনো কেনেকে গম পালি তাইক মই আই লাভ ইউ বুলি কৈছিলো তাই কৈছে মোলৈ 7 নম্বৰ চেনেল আছে বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আকৌ নতুন এটা ভিডিঅ' লগ নোপোৱালৈকে বাই